आज मैं आपके लिए न्यू वीडियो लेके आई हूँ। आज मेरा बर्थडे, इसलिए हम मम्मी कहाँ जा रहे हैं? मंडी जा रही, इसलिए चलो हम चल के देखते। गुड मॉर्निंग। मैं दैत्य मोर अन्य এটা ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে ভালে আছে। মই বহুত দিন হ'ল ব্লগ দিয়া নাই। আজি বিশেষ এটা কাৰণে দিব পৰা নাই। আজি মানে ব্লগটো আৰম্ভ কৰিছো। আজি আমি আহিছো মন্দিৰলৈ। মই মন্দিৰৰ পৰা ষ্টাৰ্ট কৰিছো। আজি বেটাৰ বাৰ্থডে, সেইটো কাৰণে ভাবিলো ব্লগটো ষ্টাৰ্ট কৰো। খুব ধুনীয়া এটা মন্দিৰলৈ আহিছো। আমি যিহেতু পাঞ্জাবত আছো, অমৃতসৰ মন্দিৰৰ পৰা মানে আজি ব্লগটো আৰম্ভ কৰিছো। বলক এতিয়া মানে দেখাওঁ, মানে আজি মন্দিৰটো গোটেইটো নেদেখাওঁ, আমি দৰ্শন কৰিবলৈ আহিছো। আৰু আজিৰ দিনটো কি কি হয় আপোনালোকে চাই গৈ থাকিব। তেতিয়া আজি পুৰা মিক্স হ'ব আৰু হিন্দীও হৈ যাব মাজতে, আপোনালোকে চাব বুলি আশা কৰিছো। এই মন্দিৰটোৰ বিষয়ে এদিনকে মই ধুনীয়াকৈ দিম আপোনালোকক। আজি কি কি দেখাব বাৰু দেখাম বাৰু আপোনালোকক। এনেকৈ আমি গ'ল মানে গুফাৰ নিচিনা আৰু আমি সোমাই সোমাই গৈ আছো। এদিনকে মই ধুনীয়াকৈ দেখাম মন্দিৰটো। দেখিছে বহুত বেছি মানুহ হয়। মই এদিনকে গোটেইটো দেখাম আপোনালোকক। আজি মানে এনে সৰু সুৰাকৈ আৰম্ভ কৰিছোঁ। ব্লগটো মানে বহুত দীঘল হৈ যাব যে, সেইটো কাৰণে অলপ শ্বৰ্ট শ্বৰ্টকৈ বনাইছোঁ। আৰু মই বাৰ্থডে বয়ক দেখুৱাই নাছিলোঁ নহয়। ছাৰপ্ৰাইজ! বেটাই ফালে চোৱা, চবে চাই আছে তোমাক। বাৰ্থডে বয় ক'বই নোৱাৰে আৰু মন্দিৰতে আমি এনেকৈ ঘূৰি আছোঁ চবেই। এয়া আমি বনাবলৈ লৈছোঁ। আমি মন্দিৰৰ পৰা আহিলোঁ, আহি পিনে খানা বনাব লৈছোঁ। এই বস্তু সেয়ে দেখিছে। मिक्सी लेके आए किचन में, एक घर जा रहा है। এইবোৰ ঠিক কৰিম আৰু লাহেকে। এইবিলাক দেখিছে, ইয়াত জেণ্টছখিনি কাম কৰি আছে, চবে মিলি জুলি। এনেকৈ ভাল লাগিব আৰু চবেই ব্যস্ত, ময়ো ব্যস্ত। মই নিজৰ মোক এই চবেই মানে ব্যস্ত হৈ থকা দেখি ভিডিঅ' কৰাই হোৱা নাই, কৈছোঁ অলপ অলপ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমাৰ খানা ৰেডি। এয়া চিকেন, চালাড, মিক্স চব্জি, পনীৰ, মাছ সকলোবোৰ ৰেডি হৈ গ'ল। আৰু কি কি বনাইছোঁ, বহুত বেছি কিবা কিবি বনোৱা হৈ গ'ল। সেইবিলাক আপোনালোকক দেখাব পাৰিম নে নোৱাৰিম নাজানো, পিছলৈ শেষলৈ চাই গৈ থাকিব। আৰু মানুহ আহি গ'ল, এতিয়া আমি কেক কাটো বুলি ভাবিছোঁ। ব'লক একেলগে চবেই মিলিজুলি কেক কাটো। আৰু টাইমো হৈ গ'ল। আৰু কি কাৰণে মই ভইচ দিব লগা হৈছে আপোনালোকে গম পাইছে, যিহেতুকে বাহিৰত পূৰা গান চলি আছে, সেইটো কাৰণে মই ভইচে দি দিলোঁ। ব'লক এতিয়া মানে কেক কাটো। खाली चिक्स पे भाई को खिलाओ। ओए चल पकड़ खिलाओ जा। अबे दीदी को दो, फिर ऐसे यहाँ से फिर निकाल के दो। हां दीदी क्यों हो गया इसे क्या बोल। खा इसको खा लो। दीदी को दो, दीदी को दो। स्पाइडरमैन की नहीं छोड़ दो, उसको छोड़ दो। हां अच्छे से दिलाओ बोला, अच्छे से दिलाओ बोला। नहीं दिशा 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 नो नो ले ले उनको दीदी को दो। आप इस पे नहीं रील वाली ये आपका रील वाली से डेली पानी डालना है, ऑक्सीजन दे रहा है। आज सबने चचता। ओके 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 ये लो छोटी का आ गया रील वाली। वो देखो तो देख के दिखा ले। दुखी क्यों हो गया? आपको चॉप से मिला दीजिए। थैंक यू आंटी। খানা ইমান বনালোঁ পাহৰি গ'লোঁ। এইফালে চিকেন, এফালে চালাড, মাছ, কিবা কিবি
अपना बच्चा बोल रही हूँ। ये मिक्स सब्जी चावल सूप बहुत अच्छे कि मैं पाहरिए गलो। हाँ हाँ ये पूरी हाँ हाँ पूरा रख ले। ये दीदी काम नहीं किया बस ऐसे कब से ऐसे बैठा है दीदी काम नहीं किया। हाँ कुछ काम नहीं किया दीदी ने। ইমান বেছি ভিড় থাকিলো মানে ভিডিও মানে ব্লগ কৰা নহলে আৰু এয়া বেটা কেনেকুৱা লাগিলে আজি ভাল লাগিলে এটুকে বেশি ভাল লাগিলে बहुत बेसी ভাল লাগিলে सभी को थैंक यू बोल रही हूँ मेरे तरफ से आप सभी इतना हेल्प किया और है ना मतलब हर चीज़ आप लोग बना के दिया बहुत अच्छा लगा खाना भी अच्छा था दीदी लोगों ने मुझे बहुत हेल्प किया मतलब बहुत बहुत थैंक यू है दीदी लोग आप सभी को मैं थैंक यू बोलने जा रही हूँ क्योंकि बहुत हेल्प किया नहीं तो मैं अकेले नहीं कर सकती हूँ क्योंकि मतलब मुझे इतना भी काम करना नहीं आता है लेकिन आप लोग सब लोग हेल्प किया बहुत बहुत थैंक यू আৰু মানে কি আমাৰ বেটাক আজি মানে হিন্দীত কিয় ক'লো মানে এই হিন্দী ব্লগটো মানে দিদিহঁতো চাব যে সেইটো কাৰণে মই ব্লগটো হিন্দীতে কৈ দিছোঁ আৰু মানে খুব বেছি ভাল লাগিলে চবে হেল্প কৰি দিছে কিন্তু দেই খানা বনোৱাত এয়া দেখিছে এনেকৈ সজাইছিলোঁ কিন্তু মই মানে ইমান ব্যস্ত হৈ গ'লোঁ ন মানে বহুত বেছি মানুহো আহিলে যে এখেতৰ অফিচৰ পৰা আহি গ'ল জল্দি জল্দি সেইটো কাৰণে জল্দি খানা ৰেডি কৰিলোঁ আৰু এয়া দেখিছে এনেকৈ সজাইছিলোঁ মানে একো মই ভিডিও ৰাখিবই নোৱাৰিলোঁ ক্লিক কৰিব নোৱাৰিলোঁ কাৰণ কেলে পুৰা বিজি হৈ গ'লো ন খানা পিনা বনোৱাত মানে চব ফালৰ পৰাই হাজবেণ্ডে বাহিৰত চাব লগা হ'ল বাহিৰতো মই ভিডিও কৰা নহ'ল মানে একোতেই মই কৰিবই নোৱাৰিলোঁ যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু আপোনালোকক এতিয়া মানে দেখুৱাইছোৱেই এতিয়া চাব আৰু এয়া বাহিৰত এনেকৈ ৰাউণ্ডকৈ চবফালে गिर रहा है बहुत सारा मैंने बहुत कुঁৱলী পৰিছে এয়া বাহিৰত আমি আজি এতিয়া কেটা বাজিছে এতিয়া মই ভিডিওটো কৰিছোঁ এতিয়া মই 11:30 মানে 12টা বাজিবলৈ হ'লে দেখিছে ইমান মানে মানে 12টা মান বজাত মই ভিডিও কৰি আছোঁ বাহিৰত আহি চবকে পঠিয়াই মেলি কালে বেটা যিহেতু স্কুল আছে গান চান আমি নাচিবই নাপালোঁ মানে তোমালোকে ফূৰ্তি কৰিছা কিন্তু আমি ফূৰ্তি কৰিবই নাপালোঁ এনেকৈ সজাইছিলোঁ हैप्पी बर्थडे टू यू भगवान का फोटो है কালি ব্লগটো শেষ নকৰিলো আজি পুৰা দিদিহঁতৰ লগত আকৌ বনাইছোঁ হাই बोलो आज फिर से बर्थडे होगा है ना मुंह देखो कैसा हो रहा है कुछ भी नहीं लगा आज पूरा घरটো চাফা কৰি মেলি এতিয়া মানে এইফালে बर्तन দেখিছে बर्तनখিনি ধুই ললো धुई मेले हाँ अभी दीदी लोग आया खाना बना रही कल जब बच्चा हुआ है हम मिल के खाएंगे अभी देखते रहो वीडियो और आगे क्या होगा। इस बार मैंने फोटो ऐड करके रखा क्योंकि बाद में घर जाओगी तो दूसरा जगह पोस्टिंग जाऊंगी तो मैंने यूट्यूब खोल के देख सकते हैं ना मतलब अमृतसर में कैसे मनाया कौन कौन था मेरा साथ इसीलिए मैंने पूरा फोटो ऐड करके रखा। नेक्स्ट डे मैं स्कूल नपठियालो बेटाक और नेक्स्ट दिना माने एदिনৰ পিছত ইয়া দেখিছে ইমান কুঁৱলী সেইভাবে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু মানে কি ইউটিউবতো ৰাখি দিও ইয়া দেখিছে ইমান বেছি কুঁৱলী আৰু বাস আহিছে মোৰ পঠাবলৈ বেয়া লাগিছে তথাপিতো স্কুল যাবই লাগিব ইয়া দেখিছে বাস
আৰু মই 2 কপিমান ফটো ৰাখি থৈছোঁ আপোনালোকক লগত শ্বেয়াৰ কৰোঁ বুলি। আপোনালোকে চাই হয়তো ভাল পাব। দেখিছে বহুত বেছি কুঁৱলী। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বহুত বেছি দীঘলীয়া হৈ গ'ল। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে, সেইবাবে বহুত বেছি ধন্যবাদ। আৰু শেষলৈকে মৰম দিয়াৰ বাবে बहुत बेसी धन्यवाद। और वीडियो का लास्ट में बोलने वाला सभी को थैंक यू, इतना सारा हेल्प किया और सब लोग आया बर्थडे में, इसलिए सभी को थैंक यू बोलने जा रहे हो।